হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। নতুন বছৰৰ প্ৰথম দিন বুলি বাই ভনী সকলোৱে মিলি পেলাই খানা এটা আয়োজন কৰিলোঁ। এতিয়া তাৰে বনোৱা কৰাত লাগি আছোঁ আৰু এইফালে সৰু ছোৱালীকেইজনীয়ে ডান্স কৰি আছে। আমাৰ এতিয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ব্ৰেকফাষ্টত আছিলে চাহ, ব্ৰেড আৰু লগত এটা কণী। ব্ৰেকফাষ্ট খাই পেলাই এতিয়া আমি একদম মেইন কোৰ্চ বনোৱাত লাগি গৈছোঁ। এইফালে মাছ বনাই আছে ভিতৰত আৰু বাহিৰত ভাজি, মাংস, দালি এইবোৰ বনাই কৰি ল'লোঁ। আৰু এতিয়া আমি গৈ আছোঁ খানা খাবৰ কাৰণে পথাৰত। সকলোবোৰ খোৱা বস্তু দাঙি লৈ আহিলোঁ পথাৰত আৰু পথাৰতে খানা খাই ভাল লাগে। এতিয়া চবেই খাই কৰি ল'লোঁ আৰু আমি খানাটো এইখিনিতে শেষ নকৰি ৰাতিও খানা খাম বুলি এইফালে মাংস পুৰিবৰ কাৰণে মাংস কিনি লৈ আহিলোঁগৈ আৰু আহি পেলাই এতিয়া তাৰে প্ৰিপাৰেশ্যন চলাই আছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।